নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকেবাই নলেজত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত কৰিবলগীয়া এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো হৈছে যে নিবনুৱাৰ বাবে জৰুৰী খবৰ। আজিৰ ভিতৰতে কৰিব লাগিব পঞ্জীয়ন। যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনখিনি কৰা নাই, যিসকল প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰা নাই, অফলাইন পঞ্জীয়ন কৰা সকলোৱেও 31 মাৰ্চৰ আগতে অনলাইনখিনি কৰিব লাগিব। সেই কাৰ্ডটোৰ বৈধতা আপোনাৰ 31 মাৰ্চ 2022 থাকিব। তাৰপাছত সেই কাৰ্ডখনৰ বৈধতা নাথাকে। যিসকলে আপুনি যদি কোনো এটা চাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰিব খোজে, তেতিয়াহ'লে আপোনাৰ সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখিনি লাগিবই। সেই কাৰ্ডখন নোহোৱাকৈ কিন্তু আপুনি কোনো চাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিব। বহুতো দৰকাৰী সেইসকল কাৰণে যিসকলে অলৰেডি অফলাইন বনাই থৈছে কাৰ্ডখিনি, তেওঁলোকে সোনকালে আপুনি অনলাইনখিনি কৰাই লওক। ইয়াতে কোৱা হৈছে যে অসমৰ প্ৰতিজন নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ পূৰ্বৰ অফলাইন পদ্ধতিৰে যিসকলে নাম পঞ্জীয়ন কৰিছে, তেওঁলোকৰ পঞ্জীয়নকৃত নম্বৰসমূহ গ্ৰহণযোগ্য 31 মাৰ্চৰ পাছত নাথাকিব। সেয়েহে আজিৰ ভিতৰত সকলোৱে পঞ্জীয়ন কৰিব লাগিব। আৰু সেই পঞ্জীয়নখিনি অনলাইন যোগে পঞ্জীয়ন কৰাৰ বাবে চৰকাৰে আহ্বান জনাইছে। যিমান পাৰে সোনকালে কৰাই লওক। সেই অফলাইন পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে অনলাইন পঞ্জীয়ন অথবা পুনৰ পঞ্জীয়ন কৰিবলৈ employment.assam.gov.in লগ ইন কৰিব লাগিব। যিমান পাৰে সোনকালে কৰাই লওক। সেই কাৰ্ডখন নোহোৱাকৈ আপুনি কোনো ক্ষেত্ৰতে এপ্লাই কৰিব নোৱাৰিব। চৰকাৰে সেইটো আপোনাৰ বাধ্যতামূলক কৰি দিছে। যিমান পাৰে সোনকালে কৰাই লওক। এইখিনি আছিল আজিৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।